আজি ভাপত দিয়া পিঠা বনাম আৰু আমাৰ ইয়াতে কঁকালচিপা পিঠা বুলি কয়। ইয়াক বনাবলৈ কলপাত লাগিব, সৰু সৰুকৈ কাটি ল'ব। পিঠাটো যিহেতু বইল হ'ব তাৰ বাবে বান্ধি দিবলৈ কলৰে থুৰি বুলি কোৱা হয় আমাৰ ইয়াত। ভিডিঅ'টোত দেখাই দিয়াৰ ধৰণে কৰি ল'ব। এয়া ৰেডি হৈ গ'ল আৰু পিঠাটো বনাবৰ বাবে প্ৰথমে এটা পাত্ৰত খুন্দি লোৱা গুড়ি দিব আৰু সোৱাদ অনুসৰি নিমখ দি ধুনীয়াকৈ পানী অলপ অলপ দি আটা মৰাৰ নিচিনাকৈ মাৰি ল'ব। এয়া চাওক ৰেডি হৈ গ'ল। তাৰপিছত কলপাতখিলা যাতে ভাঙি নাযায় তাৰ বাবে গেছত অকণমান সেকি ল'ব আৰু এনেকৈ ভিডিঅ'টোত দেখাই দিয়াৰ ধৰণে পাতখন এনেকৈ বান্ধি ল'ব। এটি খুব সহজ পদ্ধতিৰে বনোৱা পিঠা, খাই খুব ভাল লাগে। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন। এনেকৈ এটা এটাকৈ পিঠা বনাই ল'ব। মই প্ৰথম অৱস্থাত পাতখিলা সেকি নোলোৱাৰ বাবে ভাঙি গৈছিলে, তো আপোনালোকে পাতখিলা প্ৰথমতে সেকি ল'ব। মোৰ খুব প্ৰিয় এই পিঠাবিধ আৰু প্ৰায়ে খাওঁ মই। ভাবিলোঁ আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ আৰু বহুত দিন আগতে এই ভিডিঅ'টো শ্বুটিং কৰা আছিলে। মন ভাল নথকাৰ বাবে দিয়া হোৱা নাছিল। আপোনালোকক পুনৰবাৰ দেখাই দিছোঁ এই পিঠাটো কেনেকৈ বনাব লাগে। সম্পূৰ্ণ ভিডিঅ'টো ফ'ল' কৰিব যাতে আপোনালোকৰ সুবিধা হয়। খুব সহজ আৰু কম সামগ্ৰীৰে বনাব পাৰি আৰু কম সময়তে বনাব পৰা এটা সুন্দৰ পিঠা, খায়ো ভাল লাগে। এয়া বনোৱা হৈ গ'ল আমাৰ পিঠাকেইটা। পিঠাকেইটা কেনেকৈ সিজাম সেইটো দেখাই দিছোঁ। প্ৰথমতে কুকাৰ ল'ব পাৰে আপোনালোকে বা যিকোনো পাত্ৰ, তাত পানী দিব আৰু তাৰ পাছত এটা এটাকৈ পিঠাখিনি দি ধুনীয়াকৈ উতল আহিব দিব যদি আপোনালোকে বেলেগ পাত্ৰত দিছে, আৰু যদি আপোনালোকে কুকাৰত দিছে তেতিয়াহ'লে 2-3টা চিটি আহিব দিব। এয়া চাওক ৰেডি হৈ গ'ল পিঠাটো। এবাৰ আপোনালোকেও এনেকৈ বনাই খাই চাবচোন, খুব টেষ্টি হয়। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই।